নমস্কাৰ যিসকলে ছেপ্টেম্বৰ মাহত চিটেট পৰীক্ষা দিব বা অলৰেডি চিটেট পৰীক্ষা কোৱালিফাইড কৰি থৈছে একেসকলৰ মাজত মই দুটা ডাউট সদায় দেখোঁ আৰু সেই দুটা ডাউটক লৈ পুৰা কমেণ্ট বা মেছেজ কৰে চ' এই ডাউট দুটা হ'ল নাম্বাৰ 1 যে কোনোবা এজন কেণ্ডিডেট যে ক্লাছ 8ৰ পৰা 10 লৈকে আছামিজ ছাবজেক্ট পঢ়া নাছিলে তাত আছামিজ ছাবজেক্টৰ অলনি এডভান্স মেথামেটিক্স অল্টি ইংলিছ বা এডভান্সড বা হিন্দী ল'লে বা কোনোবাই আছামিজ মিডিয়ামত পঢ়িছিলে এনেকুৱা ডাউটবিলাক দেই ইংলিছ মিডিয়ামত পঢ়িছিলোঁ মইতো আছামিজ পঢ়া নাছিলোঁ এতিয়া কি হ'ব আছামিজ মিডিয়াম স্কুলত চিটেট কোৱালিফাইড কৰাৰ পিছত এপ্লাই কৰিব পাৰিবনে নাই কিন্তু একেতে কি লৈছে চিটেট এক্সাম দিওঁতে লেংগুৱেজ 1 বা লেংগুৱেজ 2 হিচাপে আছামিজটো লৈছে কিন্তু 8 to 10 লৈকে নাছিলে ইংলিছ মিডিয়ামত পঢ়িছিলে চ' একেদকলে যদি লোৱা নাছিলে তেতিয়াও একো প্ৰব্লেম নাই কিন্তু এটা কথা মনত ৰাখিব যেতিয়া চিটেট পৰীক্ষা দিছে তেতিয়াহ'লে আপোনাৰ যিহেতু অপশ্যনেল দুটা থাকে যে লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2 চ' আপোনালোকে লেংগুৱেজ 1 হিচাপে আছামিজ বা লেংগুৱেজ 2 হিচাপে আছামিজ ল'ব লাগিব মানে আপোনালোকৰ লেংগুৱেজ 1 and 2ৰ যিকোনো এটাত আছামিজটো থাকিব লাগিব ইট মে বি 1 ইট মে বি 2 2 হ'ব পাৰে 1 হ'ব পাৰে তাত যে লেংগুৱেজ 1 হ'ব লাগে লেংগুৱেজ 2 হ'লে নহ'ব তেনেকুৱা নহয় যিকোনো অপশ্যনেল এটাত থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব যদি তাকে নকৰি যদি লেংগুৱেজ 1 হিচাপে হিন্দী লৈছে তাৰপিছত লেংগুৱেজ 2 হিচাপে ইংলিছ লৈছে তেতিয়াহ'লে আছামিজ মিডিয়াম স্কুলত এপ্লাই কৰিব নোৱাৰিব কাৰণ আপোনাৰ কি হয় লেংগুৱেজটো মেটচিং নহয় চ' এই কথাটো মনত ৰাখিব তাৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল যে ক'লোৱে ছেকেণ্ড কুৱেশ্যনটোৰ এনচাৰটো ক'লোৱে যে লেংগুৱেজ 1 হিচাপে ল'ব লাগে নে লেংগুৱেজ 2 হিচাপে ল'ব লাগে চ' আছামিজ লেংগুৱেজটো 1 বা 2 হিচাপে ল'ব লাগে তেনেকুৱা নহয় অলৰেডি ক'লোঁ থাকিলেই হ'ল একো ডাউট নাই এতিয়া কথাটো হ'ল যে ভেকেঞ্চিৰ কথাটোতো বহুতেই সুধি থাকে এতিয়াতো এইটো ভিডিঅ' বনালোঁ তলত হয়তো ক'লেহেঁতেন নিউ ভেকেঞ্চি বা নিউ ৰিক্ৰুইটমেণ্টৰ কাৰণে মাতক চ' বহুত মাতিছোঁ আগতে এইবাৰো মাতিম তাৰ কাৰণে ৰেডি কিন্তু তাৰ অপেক্ষা কৰি আছোঁ যে চিটেট পৰীক্ষাটো হৈ যাওক ৰিজাল্টখিনি হৈ যাওক আৰু ৰিজাল্টখিনি হৈ যোৱাৰ লগে লগে আপোনালোকৰ প্ৰায় 2027 আহি যাব নতুন বছৰ আৰু মই আগৰ পৰাই কৈ আছোঁ নতুন বছৰত বা তোমাৰ কি হ'ব নতুন বছৰত বা লাষ্ট এই ইয়াৰৰ লাষ্টত নিউ ভেকেঞ্চি আহিব এতিয়া কোনোবা এজনে কৈছিলে কোনোবাই এদিন 1 day চিফ মিনিষ্টাৰ হোৱা এগৰাকী পাৰ্টিয়ে বোলে 15 আগষ্ট তাৰিখে কি কয় ৰিক্ৰুইটমেণ্ট দিব এডভাৰটাইজ দিব এতিয়াতো আজিতো 14 তাৰিখ হ'ল চ' ৰিক্ৰুইটমেণ্টটো কি হ'ল এইটো এটা ডাঙৰ প্ৰশ্ন বহুতে সেই কমেণ্টটো মোক পঠাইছিলে দেই এইটো কাৰণে মই এইখিনি কথাটো উল্লেখ কৰিছোঁ স্ক্ৰীনশ্বট দিয়ে কোনোবাই মেছেজটো ফৰৱাৰ্ড কৰে চ' এই কথাটো খুব মোক সুধি থাকে তাৰ কাৰণে কৈছোঁ এতিয়া আজি 13 তাৰিখ হ'ল এতিয়ালৈকেতো একো উৎপাত নাই চ' এটা ৰিক্ৰুইটমেণ্ট দিবৰ কাৰণে বহুতখিনি চাবলগীয়া হয় ডাটা কালেকশ্যন কৰিবলগীয়া হয় একেবাৰে নহয় যে প্ৰাইভেট স্কুলৰ নহয় হিন্দী মাষ্টৰ আৰু ইংলিছ মাষ্টৰটো ভেকেঞ্চি আছে তাক নিউজ পেপাৰত দি দে আছাম ট্ৰিবিউনত দি দে তেনেকুৱা নহয় চাব লাগিব কোনটো ডিষ্ট্ৰিক্টত কি হৈ আছে কাষ্ট ৱাইজ কিমান আছে এই গোটেইখিনি চোৱা চিতা কৰাৰ পাছতে সেইখিনি হয় আৰু অকল চিটেটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি নাথাকিব এডিআৰই আহি আছে আছাম পুলিচ আহি আছে ফৰেষ্ট গাৰ্ড আহি আছে এইখিনি এক্সামটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰক কিন্তু মনত ৰাখিব আটাইতকৈ ওখৰ চাকৰি হৈছে শিক্ষক আপোনালোকে নিৰ্দিষ্ট টাইমৰ ভিতৰত গৈ আপোনালোকে নিজৰ কামখিনি কৰি বাকী কামখিনি নিজৰ পচন্দৰ কামখিনি কৰিব পাৰিব যেনেকৈ মই ইউটিউব কৰি ভাল পাওঁ বৰ্তমান কৰি আছোঁ চ' সেইখিনিয়ে কথা আৰু কিবা যদি জানিবলগীয়া আছে বা ক'বলগীয়া আছে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব থেংক ইউ আৰু ৰেডি থাকিব যে আমাক নিউ ভেকেঞ্চি লাগে আৰু লাগিবই থেংক ইউ